तेरी मेरी मेरी तेरी हमारी प्रेम कहानी रब ने बनाया मेहरुआ मेरी मेहरुआ জান খবৰ ভালনে খাই বন ঘূৰি কেনে লাগি ইমান ধুনীয়া সেউজীয়া পৰিৱেশ সঁচাকৈ তুমি ভাল দে জান এইবোৰ কথা বাদ দিয়ে এতিয়া আমাৰ বিয়াখন সোনকালতে পাতিব লাগে সেইটো হয় বিয়াখনো পাতিব লাগিছিল তোমাৰতো বাপেৰে মোৰ তাত বিয়া নিদিয়ে কি কৰা যায় জান এটা কাম কৰোঁ তোমাৰ পকাবৰা বাপেৰেতো মোৰ তাত বিয়া নিদিয়ে আমি দিও পলাই যাওঁ ব'লা পলে মই যাব নোৱাৰোঁ দেই মোক দেউতাই মাৰিব মই ঘৰৰ এটাই এপি আব্বে মই আকৌ হাতী নকৰোঁ দেই মই আকৌ কেৰাপ নকৰোঁ তোমাৰ বাপেৰেকো কেৰাপ নকৰোঁ আব্বে এতিয়া এইবোৰ বাদ দে তোৰ মোৰ লগত পলাই যাবিনে নাযা ৰ আমিতো পলাই যাব পাৰি আমাৰতো বিয়া পাতা বয়স হোৱা নাই তই এগিলা বয়সৰ কথা নকবি তই মোৰ লগত পলাই যাবি নে নাযা জান তুমি যদি কৈছা যাবতো লাগিবই যিহেতু তোমাক ভাল পাওঁ জান তুমি ইমান ভাল তোমাক আজি গধূলি পলাই লৈ যাম জান এতিয়া যাওঁ ব'লা নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চুৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে চুৱানা বিচাৰো তোমাকে কাষতে ইণ্ডো বাংলাদেশী সমৰ্থনত অসম চৰকাৰ এই বিজেপি চৰকাৰ কি করবে বুঝছি ঈশ্বরে জানে তাহলে বাংলাদেশি খেলবে বলে শুনছিল তাহলে বাংলাদেশে আনবে খুঁজি আছে তো কি জি হচ্ছি আমরা তলায় যাবো কি জি খাও ওরা কত বই কত গেলে তাহলে মো বুড়া হলো নাচাই নাকি কত জি ঘুরি থাকে হ্যাঁ কি তুই কি দেখছু ও তুই কোরাপি ওর বানলি ও দেউতা এটু মোর ওয়াইফ পলাই আনলো দিয়া আপনার বুয়ারি হ্যাঁ তো পলাইনছি তোর বয়স কেমন হচ্ছি কাক করি পলাইনছি তুই অতিবলি গাহির হলবো তোর আব্বে মই কাকো হাতিৰ নকৰো বে আজিৰ যুগত পলাই আনিলে কাৰোবাক খুজিয়ে নিব লাগে নেকি ঐ জান আহা আজান এই বুঢ়োৰ কথা বাদ দি হে প্রভু তুমি কি চলি দিলি তুমি লাস্ট সম্মান খাই ফেললা তোমার মানুষ কেমন মুকুলাম প্রভু তোর ইচ্ছা লাগে কাপড় ধোয়াও নাই সাবান দাবার হালকা মারবে না
দেখা নাই নেকি চাবান তাবান নাই তো দম দিবি আহিছে নেকি অ চাবান নাই খিন্নেখানে এক পেকেট চাবান আনি দিছিলো শেষ কৰি ফেললি তই হৰি এটা কথা কওঁ বেয়া নাপো এক পিছ চাবান দি গাও ধুবা লাগবো কাপোৰো ধুবা লাগবো খোজ কৰি হাতো ধুবা লাগবো বাচানো ধুবা লাগবো তই যি মৰমাৰে দি উমেছা ভাত বনাই যাছো চাউল লৈ বকৰ পাৰে ভাত বনাম সিন্নে 1 কেজি চাউল আনি দিছিলো কেই চাউল দি কেইদিন যায় যেদিন যাব মোক ভাত লাগবই যা ভাত বন গেল বেটা কাম চাম কৰবা যাবা নৰা হাতে ঘুমে কেনে কি কাম চাম বনবে জানে নৰা যা যা এত ভাত বন গেল যা চাদাকে খাওঁ ৰ কিনো কৰিম এই চাদাৰ টেমাটো অঁ শৰ্মা কি কৰি আছ তই আছে না মোবাইল টিপি আমাৰ লংকে কাৰা পাতিবলৈ বিয়া পাতিছি হয় গম পাইছো ৰ তাকেতো নাই তাৰ বিয়া এতিয়া বয়া কৈছি না নাই বাহ হা চালা আৰু বোলে কাজিয়া লাগি আছে বোলে তামাম 3 মাহ মান হৈছে না বিয়া এটা মানে সেইকাৰণে মই কৈছোঁ মই কাৰোবাক তন্ধকো কৈ থাকোঁ মই কম বয়সত বিয়া ইত্যা নাংগে গম পাইছে না এইগিলা দেখিছা না কি জ্বালা হৈছে গম পাইছে না তই আছো না এটা খবৰ লোৱা লংকে বোলে একদম বৰ টেনশ্যন বোলে তাৰ এটা খবৰ এটা লোৱা লংকিকা লংকিকা বৰ দুখত বহি আছা হয় তাকেইতো কি হৈছে নকপিদে মোৰ পানীত খান আছে অৱস্থা হৈছে কিয় হয় এই আপাটো মোৰ এই 3 মাহ মান হ'ল শুনছো কম বয়সৰ আনিব লাগিছে সৰা কাজিয়া লাগি থাকে তাকেতো শুনছো তুই বেচে দি সৰু কামচা কৰিব নোৱাৰে বেছি মোৰ অৱস্থা নোহোৱা হৈ গৈছে এইগিলা কি কবি আজিকালি চলি কি কৰো তাকেতো হয় ইমান সৰুতে আৰু বিয়া এতিয়া বয়স হৈছিল নে তাৰ দেচোন দে কাম চামটো নকৰে ই বহি থাকে মোৰ পৰা খাই আছে কত নাজানে কি কাম কৰিব ই নাযায় হততে সোমাই থাকে খালি তেৰিকা কথাটো শুনি ভয়ে লাগিল মই শুনা পাইছোঁ ৰ সেইদিনাখন কোনোবা কৈছিল তাতে কোনিবা ক'লা কৈছি যে তামাম কাজিয়া লাগি থাকে বিৰাট ধুনীয়াকে আৰু সিও কাম চাম কৰিব নাযায় মোৰ পৰা খাই আছে পেঞ্চন অলপ পাই আছো তাৰ পৰাই খাই আছে কিন্তু কি কাম কৰিব সৰু চলি বিয়া এতিয়া বয়স নাই ইমান সৰুতে ভাল পাব নাংগে নাই ভাল পাইছে পা অলপ বয়া কৰি বিয়া পাতি নাই ভালে পাব নাংগে ভাল পালে বিয়া পাতে বয়া হ'লে ভাল পাবি কিয় ল'ব লাগে ইমান কম বয়সত দে বাদ দি যি হ'ব লগা আছিল হৈ গৈছি অলপমান দদক মাতি দিছোঁ অলপ আছেনে তই আছে কাজিয়া লাগি আছে অলপ বুজি দিয়ক মাতচোন অলপ বুজি দিয়ক বাবু অ বাবু হাসি রোজা লাগি অ বাবা ও তুই নাকি কন্যা ইমান সৰুতে কিয় বিয়া পাতলি তই ভাল পাই বিয়া পাতলো আৰু ভাল পাই বিয়া পাতলো তোৰ বয়া হৈছে নে বিয়া এটা হৈছিতো কথা গিলে তোৰ গৰম গৰম ন মারে 100 টাক তাকেতো কথা গিলে তোৰ গৰম গৰম আৰু বিয়া বাচ্চা তই বোলে কাজিয়া কৰিছা কিয়া ইন্নে যি ভাত বনাই দিলে ঘুমেই থাকে খালি ঘুমেই থাকে হয় নেকি ঘুমেই থাকে তই ভদা চাউল টেউল আনি তই ভদাই আনো ইন্নে 1 কেজি আনি দিছো চাউল 1 কিলো কিনি দিনে আনছা হল শনিবাৰে আনি দিছো শনিবাৰে আজি কেইদিন হ'ল কচোন তই 7 দিন হ'ল 7 দিন হ'ল 1 কিলো চাউল দি কেইদিন যায় 1 কিলো চাউল দি 2 দিন যায় 2 দিন যায় যদি আৰু এই 2 দিন কি খাব এইটো কথা হয় দেছো আৰু তই কি কাম চাম কৰিব যাব নৰা সৰু আছো কেনেকৈ কাম কৰবে সৰু আছে যদি বিয়া যদি পাতিব হৈছে তই কাম কৰিব যাব কে নৰা
বৰ দোকানৰ মৰম কথা কৈছিলো অলপ আগত চালা টিপিলি তাৰ গাখীৰ ওলব সিতিয়াতে বিয়া পাতিব হৈছি বাপৰে বাপ ডাঙৰ বেছি মনে হৈছি কি হ'ব এতিয়া এগলা যি হৈছি বিয়া পাতিছে আৰু এতিয়াতো কাম চাম কৰিব যাবি গম পাইছা নে নাই ইনকে তিনিটোক মাতি থাকিলে কি হ'ব পিছত গম পাবি কেছে জেলি পিছত গম পাবি জেলত সোমাই ৰাখবি গম পাইছা না তিৰিক মাৰাটো তই গম পোৱা নাই না আগদিনতে গম পাই যাবি তই গম পাইছা না দে তই যা ক'ত যাবা আছিলি যা তই যা এই চকুতে যাওঁ ৰে নহ'লে যাওঁ চকত যাবি যা দেখছিয়া চাও চালা আজি যুগৰ চলি ইমান সোনকালে বিয়া পাতিব পৰা হৈছি নাই কৈছিল দেখো খুৰা তেতিয়াহ'লে আপুনি থাকক আছো দে আমি যাওঁৱে নেকি আৰু যাবা অঁ আঠা যাব পাৰিলে এই ভাত নাখাওঁ দিয়া কিনো ভাত খাম ভাতে ঘৰতে খাম দিয়া গা চা ধোৱা নাই গা চা ধুই ভাত খাম দিয়া নে কি দে ব'লা যাওঁ অলপ বাবু এফালে আৰু মাজুলী বা এতিয়া মানুহটো কি কৰা শুনছে বুজি পাইছে নাই পাইছোঁ দে আৰু তাৰ কি কৰবি আৰু কাজিয়া পেচাল নকৰবি যি কৰলি সৰুতে বিয়া পাতলি মই মাফ কৰি দিছিলো শুনছে আৰু সেই মানুহটো বৰ জ্ঞানী মানুহ কথা শুনবি আৰু গাঁৱৰে ৰে শুনছে হাই হাই চ' আজি ইহঁতৰ লগত এটা ভিডিঅ' কৰিলোঁ আল্টিমেট স্মাইল সঁচাকৈ ভাল লাগিল সৰু ল'ৰা ছোৱালী বেছি ইমান এটা নাজানে চ' আজি মই অলপ শিকাই দিলোঁ গতিকে আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ একদমেই নাপাহৰিব আৰু বিশেষকৈ শ্বেয়াৰ যিটো অপশ্যন আছে শ্বেয়াৰ যিমান পাৰে সিমান আপোনালোকৰ বন্ধুবৰ্গৰ তথা যিমান বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰি দিব আৰু লগতে কিবা কৈ দিবা নেকি অলপ কোৱা ভাল লাগিলে লাইক কৰিব লাইক কৰিব আৰু যিটো মানে মেছেজ দিয়া গ'লে ভিডিঅ'টোৰ দ্বাৰাই মানে সৰুতে বিয়া পাতিব নালাগে বা কম বয়সত বিয়া পাতিব নালাগে কম বয়সত বিয়া পাতিলে বহুত মানে হাৰাশাস্তি হয় গতিকে গমেই পালে কেনেকুৱা ধৰণৰ হাৰাশাস্তি হৈছে ইহঁতৰ বা কিমান কাজিয়া বা ইমান বুজি পোৱা হোৱা নাই যিহেতু কম বয়সত ইমান বুজি পোৱা নহয়তো গতিকে সেইটো প্ৰতি লক্ষ্য ৰাখিব আৰু সকলোকে কৈছোঁ দেখো কি কোৱা আমিও বিয়া পাতি শেষা পাইছোঁ তোৰে কোনো হেকা দাম মানে এওঁলোকৰ দৰে যাতে আৰু কোনো যাতে এনেকুৱা পৰিস্থিতি নহয় দেই কম বয়সত যাতে বিয়া নাপাতে প্ৰেম কৰাক বেয়া নাপাওঁ মানে এইটো আমাৰ অভিনয়ত বিয়া পাতিছে কিন্তু সঁচা সঁচিকৈ বিয়া পতা নাই দেই গতিকে যদি ভিডিঅ'টো সঁচাকৈ ভাল লাগিছে আপোনালোকৰ অন্তৰৰ পৰা শ্বেয়াৰ কৰি দিব দেই ছাবস্ক্ৰাইবটো কৰি দিম ছাবস্ক্ৰাইব যদি কৰা নাই কৰি ল'ব আৰু যদি কৰিছে বাৰু নালাগে শ্বেয়াৰটো কিন্তু কৰিব শ্বেয়াৰ যদি ছাবস্ক্ৰাইব যদি কৰিছে তথাপিতো শ্বেয়াৰ কৰি দিব দে বাই